গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ৰাতিপুৱাখনে খোজকাঢ়িব ওলাওঁতে খবৰ পালোঁ যে লখিমপুৰ নকাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল যিখন তাতে জুই লাগিছে বুলি কোনোবাই জুই লগাই দিলে নেকি। ইয়াত যিখন কিতাপ থোৱা জেগা আছিলে, এতিয়া কোন সময়ত জুইটো লাগিলে এতিয়া কোনো এতিয়া সঠিককৈ ক'ব পৰা নাইকিয়া। আপোনালোকে দেখিছে ফায়াৰ ব্ৰিগেড আহি আছে, দুখনকৈ ফায়াৰ ব্ৰিগেড আহি পাইছেহি জুই নুমুৱাবলৈ। আৰু আমিও আহি পেলাই ইয়াত চাবলৈ কাৰণে অকণমান আহিলোঁ। বহুত বেছিকৈ জ্বলিছে, আমি ওচৰত গৈ দেখামগৈ। তাৰমানে বহুত সময়ৰ পৰা তেওঁলোকে প্ৰচেষ্টা চলাই আছে জুই নুমুৱা, কিন্তু এতিয়ালৈকে সক্ষম হ'বগৈ পৰা নাই। ইখনৰ পিছত সিখন গৈ পেলাই ফায়াৰ ব্ৰিগেড গাড়ী আহিছে। আপোনালোকে দৃশ্যসমূহ চাই যাওক। অকণমান ওচৰত গৈ চাওঁগৈ বুলি আগবাঢ়ি আহিছোঁ। কিমান জ্বলিছে বাৰু, এনেই ওচৰলৈ যাবলৈ ভয় লাগি আছিলে, কিন্তু এতিয়া সকলোৱে যেতিয়া ক'লে কি নহয় যাব পৰা যাব, সেইটো কাৰণে অকণমান আগবাঢ়ি আহিছোঁ, অকণ চাওঁগৈ কেনেকুৱা পৰিস্থিতি হৈছে। কাৰণ জুইকুৰা এতিয়া অলপ নুমালে, সেইটো কাৰণে। ৱাল ফাটি গৈছে একেবাৰে। কি একেবাৰে